আত্মহত্যা। কেতিয়াবা যদি সকলোৰে মাজৰ পৰা হেৰাই যাওঁ, কেতিয়াবা যদি নোহোৱা হৈ পৰোঁ, কেতিয়াবা যদি নিজে সুখী হ'বলৈ নাইবা সুখ নিদ্ৰাৰ বাবে দুচকু মুদি বিলীন হৈ পৰোঁ, তুমি জানো কেতিয়াবা উচুপিবা? তুমিও জানো কেতিয়াবা মোৰ কথা ভাবি অমূল্য সময়বোৰ পাৰ কৰিব পাৰিবা? সময় বৰ নিষ্ঠুৰ। ময়ো ভবা নাছিলোঁ ইমান সোনকালে তোমালোকৰ মাজৰ পৰা গুচি আহিম বুলি। ভাবিছিলোঁ যিমান দুখ সহ্য কৰি হ'লেও জীৱনটোত উপভোগ কৰিব নোৱাৰিলেও উদযাপনটো কৰিব পাৰিম। কিন্তু কি কৰিবা, বিধিৰ লিখন নাযায় খণ্ডন। এনেকৈয়ে মোৰ মৃত্যু হ'ব লাগে বুলি বিধিত লিখা আছিল চাগে। সেয়েহে চাগে আজি মই বহু নিলগত। জানো মোৰ মৃত্যু মোৰ বাবে পাপ। আচলতে পাপ নহয়, মহাপাপ, যাৰ প্ৰায়শ্চিত্তও নহয়। কিন্তু কি কৰিম কোৱা, দুখ সহ্য কৰিব পৰাৰো এক নিৰ্দিষ্ট সীমা থাকে নহয়নে? দুখ চকুৰে বিষ পানীবোৰ নিগৰাৰো এক পৰিসীমা আছে। সেই মানুহজনলৈ চাই চিঞৰি মোৰোতো ক'বলৈ মন যায় মানুহজন, মোকোতো অলপ মৰম দিয়া, সহানুভূতিৰে আঁকোৱালি নোলোৱা কিয়? এই মানসিকভাৱে ভাগি পৰা ছোৱালীজনীক বাৰে বাৰে মানসিকভাৱে কষ্ট দিবলৈ তোমাৰ অলপো বেয়া লগা নাছিল? এবাৰতো মোলৈ চাই ক'ব পাৰিলি হয়, এই ছোৱালী তই জীয়াই থাক, তই জীয়াই থাক। মোৰ মৃত্যুৰ বাতৰিটো পাই তোমাৰ বুকুখন চিৰিংকৈ উঠিছিল নে বাৰু? তোমাৰ কি হৈছিল নহৈছিল নাজানো, কিন্তু মোৰ মায়ে আজিও মৰিয়েই জীয়াই আছে। মনে মনে ভাবে চাগে, এবাৰ যদি তাইৰ জ্বলি পুৰি ছাই হোৱা মনৰ কথাখিনি মোক ক'লে হয়, হয়তো তাই আজি আমাৰ মাজত থাকিলে হয়। এনেকৈ ভাবি আকৌ উচুপি উঠে মায়ে। মাৰ বুকু সুধা কৰিবলৈ মোৰ অকণো ইচ্ছা নাছিল জানা, কিন্তু কি কৰিম মই? উপায়বিহীন হৈ এই পথটোৱে বাছি ল'লো। হিয়াখনটো কাকো দিব নোৱাৰোৱেই, শৰীৰটো কাকো বিক্ৰী কৰিবলৈ সাহস নহয়। ভুল বুজি নাথাকিবা, মাথো এবাৰ যদি ক'লা হয়, এই ছোৱালী তই জীয়াই থাক, তই মৰিব নোৱাৰ ছোৱালী, তই জীয়াই থাক, তই জীয়াই থাক, তই জীয়াই থাক।